নমস্কাৰ বন্ধুসকল, আজি আমি শিকিম কেনেকৈ মোবাইল এপছৰ জৰিয়তে ভোটাৰ আইডি ভেৰিফিকেশ্যন কৰিব পাৰি। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাওঁ যে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আমি অনা প্ৰতিটো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগতে পাই যায়। প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ ভোটাৰ হেল্পলাইন চাৰ্চ কৰিব। চাৰ্চ কৰি আপোনালোকে এপছটো ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰি থৈছোঁ, সেয়ে মই এতিয়া এপছটো অ'পেন কৰিম। অ'পেন কৰাৰ পিছত EVP বুলি ছাইডত পাব, তাত ক্লিক কৰিব। ক্লিক কৰি কণ্টিনিউত ক্লিক কৰিব। ইয়াৰ পিছত ফোন নাম্বাৰটো আপোনালোকে ডায়েল কৰি চেণ্ড কৰি দিব। চেণ্ড OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা OTP আহিব। OTPটো ইয়াত ডায়েল কৰি লগ ইন কৰি দিব। ইয়াৰ পিছত আপোনালোকে চাৰ্চ বাই ইপিক নাম্বাৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰি ইপিক নাম্বাৰটো আপোনাৰ ভোটাৰ আইডি ইপিক নাম্বাৰটো চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনাৰ সম্পূৰ্ণ হেৰিটো ওলাই পৰিব। ইয়াতে গোটেই ডিটেইলছটো ইয়াতে ওলাই পৰিব। ইয়াতে কি শুধৰাব লাগে বা কি কৰিব লাগে এইটো চাই ল'ব আপুনি। ইয়াৰ পিছত কৰ্ণাৰত দিয়া থকা ইটছ মি তাতে ক্লিক কৰিব। ইয়াৰ পিছত আপোনাৰ নাম্বাৰটো ভেৰিফাইড দেখাব। আপুনি য়েছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অ'কেত ক্লিক কৰিব। তাৰপিছত আপোনাৰ গোটেই পেজটো দেখুওৱা হ'ব। ইয়াতে আপুনি যদি কিবা সাল সলনি কৰিবলগীয়া আছে, কাৰোবাৰ নাম যদি ভুল হৈ আছে, কিবা ভুল হৈ আছে, আপুনি ইয়াতে শুধৰাই ল'ব পাৰিব। যিহেতু মই এতিয়া ফিলআপ কৰি থকাজনৰ ফাদাৰ্ছ নেমটো ভুল হৈ আছে, মই সেইটো শুদ্ধ কৰি দিছোঁ। ইয়াৰ পিছত ভেৰিফাইড ক্লিক কৰি সম্পূৰ্ণ কৰি ল'ব। তাৰপিছত অ'কেত ক্লিক কৰিব। ইয়াৰ পিছত আপোনাৰ GIS লোকেশ্যনটো সুধিব। আপুনি ইয়াত যদি লোকেশ্যনটো অফ কৰি থৈছে, অন কৰি দিব। ইয়াত অট'মেটিক আহি যাব। তাৰপিছত অ'কে ক্লিক কৰিব। অ'কে ক্লিক কৰাৰ পিছত আপোনাৰ ডকুমেণ্ট কি দিব সুধিব, তাতে আপুনি ক্লিক কৰি দিব। আপুনি কি ডকুমেণ্ট দিয়ে তাকে আপুনি ফটো মাৰি ল'ব। মই ৰেচন কাৰ্ড দিম যিহেতু, ক্লিক কৰি মোৰ ফটোকপি চিলেক্ট কৰি লৈছোঁ। এনেদৰে আপোনালোকে যদি ফটোকপি মাৰি থোৱা নাই, মাৰি ল'ব পাৰিব। যদি মাৰি থোৱা আছে, এনেকৈ গৈ ক্ৰপ কৰি যিমানখিনিত লাগে সিমানটোত হিচাপত ৰাখি আপোনালোকে ক্ৰপ কৰি ল'ব পাৰিব। ইয়াৰ পিছত ক্ৰপত ক্লিক কৰিব।
তাৰপিছত কনফাৰ্মত ক্লিক কৰিব। ইয়াৰ পিছত অ'কেত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিখিনি শুদ্ধ হয়, যিখিনি হয় বা যিখিনি নহয় সেইবোৰ আপোনালোকৰ নিজৰ মতে আপোনালোকে ফিলআপ কৰি দিব। য়েছ নো দি দিব। শেষতকৈ ছাবমিট এণ্ড গ' ফৰ ফেমিলি টেগিঙত ক্লিক কৰিব। তাৰপিছত অ'কেত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এড ফেমিলি মেম্বাৰত ক্লিক কৰিব। ক্লিক কৰি আগৰ দৰে এনেকৈ আকৌ চাৰ্চ বাই ইপিক নাম্বাৰ ক্লিক কৰিব। যিহেতু এইটো আটাইতকৈ সহজ, সেয়ে এইটোকে ফ'ল' কৰিব। ইয়াৰ পিছত যিজন মেম্বাৰক আপুনি আপোনাৰ লগত এড কৰিব বিচাৰে তেখেতৰ ইপিক নাম্বাৰটো ইয়াতে মাৰি চাৰ্চ কৰি দিব। ইয়াত তেখেতৰ সম্পূৰ্ণ ডিটেইলছটো ওলাই পৰিব। যদি ইয়াত কিবা চেঞ্জ কৰিব লগা আছে তাতে আপুনি মডিফাইড নাওত কৰি দিব। যদি চেঞ্জ কৰিবলগীয়া নাই সোঁফালে থকা কৰ্নাৰত ক্লিক কৰিব। ইয়াৰ পিছত তেখেত আপোনাৰ লগতে থাকেনে সুধিব, আপুনি য়েছ দি দিব। ইয়াৰ পিছত তেখেতৰ ৰিলেশ্যন কি সুধিব। মই যিজনৰ ফৰ্ম ফিল আপ কৰি আছোঁ তেখেতৰ ৰিলেশ্যনটো তেখেতৰ লগত হাজবেণ্ড ৱাইফ হয়, সেয়ে মই তেখেতক ৱাইফ বুলি দিম। তেখেতৰ ফোন নম্বৰটো ইয়াত দি দিব। ইয়াৰ পিছত ছাবমিট এণ্ড এড মৰত ক্লিক কৰিব। ক্লিক কৰি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব, নতুবা কোনোবা নতুন যদি আপোনাৰ 18 বছৰৰ ওপৰৰ আপোনাৰ ফেমিলি কোনোবা ভোটাৰ আই ডি অহা নাই তেখেতৰ ইয়াতে আপুনি ফৰ্ম ফিল আপ কৰিব পাৰিব। তাৰপিছত ফাইনেলাইজ মাই ফেমিলি ট্ৰীত কৰি ক্লিক কৰিব। তাৰপিছত অ'কেত ক্লিক কৰিব। ইয়াৰ পিছত আপোনাৰ সম্পূৰ্ণ হ'ব। আপোনাৰ প্ৰচেছটো সম্পূৰ্ণ হোৱাৰ পিছত আপুনি শেষৰ তলত গৈ আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে লিখা আছে ডাউনলোড মাই চাৰ্টিফিকেট, ইয়াতে ক্লিক কৰি আপোনাৰ চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব। বন্ধুসকল, মোৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অকণমানো উপকাৰ হৈছে তেন্তে এই ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমাৰ এই চেনেলত এখনি ধাৰাবাহিক উপন্যাস প্ৰকাশ কৰিবলৈ লোৱা হৈছে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাইডত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আমি অনা প্ৰতিটো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে ইয়াৰ ন'টিফিকেশ্যনটো পাই যায়।